পাৰো ঠিক কৰিব পাৰি চ্যালেঞ্জ কৰিছো মই মই কি মনত থাকিব লাগে ইয়াই মোক ভাল পায় মই সেই ভাল পাওঁ এইটো মোৰটো তোৰ সেইটোৱে কাৰণ তই এটা মস্ত ভিক্ষাৰী আৰে তোৰ এটা ভিক্ষাৰী লগত মোৰ ভণ্টি কেনেকৈ বিয়া দিওঁ লাজ নালাগে তোৰ ভাবিছিলো নিজকে এষ্টাব্লিছ কৰি ভালকৈ বিয়াখন পাতিম এতিয়া নহব এই তোৰ যি ফৰখনি দেখিছো বিয়াখন মই অতি সোনকালে পাতিব লাগিব যা ভনীৰ বিয়া যোগাৰ কৰিবই এইকেইদিনতে ভাল দিন বাৰ চাই তোৰ ঘৰত টোপোলা পেলাই আহিবগৈ আরে বিয়া পাতে আরে কর পিছনে কর আয়োজন কর ধুমধামের আয়োজন কর যিমান পারো না ধুমধামের আয়োজন কর কিন্তু বিয়ার আয়োজন নহয় তোরে লেগেরা বাপরে আর বাইরন সার ঘর জোগাড় করে আইসু আকো লগ পাইছো না বাই বাই যোগাৰ কৰিবলৈ কৈ থৈ যোৱা নাই জানো বাপে আৰু মায়েৰৰ স্বাৰ্থৰ যোগাৰ কৰগৈ একেলগে দুখনকৈ চিতা জ্বলিব কম ভাগ্যৱান নে তই কিন্তু মুখাগ্নি কৰাৰ সুবিধাকণ তোক মই নিদিওঁ দৰকাৰ হলে মই লিখি থৈ যাম মোৰ মৃতদেহটো শিয়াল কুকুৰক ভগাই দিব নদীৰ পানীত ভগাই দিব তথাপিও কোনো কুলাংগাৰ সন্তানে মোৰ মুখাগ্নি কৰিব নোৱাৰে কবলৈ দে হেঁপাহ পলুৱাই কবলৈ দে দেউতা মই হিয়াক ভাল পাওঁ সেইটোৱে মোৰটো মই তোমালোকৰ পৰা অলপমান সময় বিচাৰিছো সেইটোৱে মোৰটো জনপ্ৰিয়তাৰ নামত মই খোজ কৰিব নোৱাৰো সেইটোৱে মোৰটো কোৱা দেউতা কোৱা মোৰ কিটো ভাইটি তই ভিতৰলৈ যাচোন ভিতৰলৈ গ'লে জানো মই পৰা প্ৰশ্নবিলাকৰ সমাধান বিচাৰি পাম এই প্ৰশ্নৰ সমাধান লাগেতো প্ৰশ্ন কৰাৰ অধিকাৰ সেইজনৰহে থাকে সেইজনৰ যোগ্যতা থাকে আগতে নিজকে যোগ্য বুলি প্ৰতিষ্ঠা কৰ তাৰ পাছত আনক প্ৰশ্ন সুধিবি হ'ব দেউতা ভাইটিয়ে কথাবোৰ নুবুজা নহয় নহয় সকলো বুজি পায় চাবা এদিন সি নিজকে প্ৰতিষ্ঠা কৰিবই নোৱাৰে মই কৈছো নহয় সি নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰে পঢ়া হলে এজনী সামান্য ছোৱালীৰ কাৰণে